নমস্কাৰ অসম লাইভ 24 লৈ আপোনালোকক স্বাগতম জনাইছো ষ্টুডিঅত মই দীপক শৰ্মা গ্ৰেপ্তাৰ হল অৰ্ণৱ গোস্বামী ৰিপাব্লিক টিভিৰ অন্যতম মালিক তথা মুখ্য সম্পাদক অৰ্ণৱ গোস্বামী মুম্বাই পুলিচৰ আলহী এতিয়া প্ৰথমতে গৰিহণা দিছো এই গ্ৰেপ্তাৰক সাংবাদিক হিচাপে বিজেপি দলৰ মুখ্য মুখপাত্ৰ বুলি সমালোচিত হয় অৰ্ণৱ গোস্বামী চৰকাৰক প্ৰশ্ন কৰাৰ পৰিৱৰ্তে আজব ধৰণে বিৰোধীক প্ৰশ্ন কৰে একপক্ষীয় সাংবাদিক অৰ্ণৱ গোস্বামীয়ে ষ্টুডিঅক অতিথিক মাতি আনি বিশেষকৈ যিসকলে বিজেপিৰ বিৰোধিতা কৰে তেনে অতিথিক তেখেতে অপমানিত কৰে চৰকাৰৰ সমালোচকক তেওঁ দেশদ্ৰোহিতাৰ চাৰ্টিফিকেট দিয়ে মই অৰ্ণৱ গোস্বামী নহয় আৰু হ'বও নিবিচাৰোঁ কিয়নো এই গ্ৰেপ্তাৰ ৰাজনৈতিকভাৱে উদ্দেশ্য প্ৰণোদিত বুলি কোৱাৰ সাহস মোৰ আছে একপক্ষীয় সাংবাদিক হ'ব পাৰে অৰ্ণৱ কিন্তু তেওঁৰতো কথা কোৱাৰ স্বাধীনতা আছে বিজেপিৰ কথা মতে তেওঁ উঠা বহা কৰে হলে কি হল যিকোনো দলৰ প্ৰতি আনুগত্য থকাটোতো অপৰাধ নহয় অৰ্ণৱৰ প্ৰয়োজনতকৈ বেছি আনুগত্য আছে সেইটো ডাঙৰ কথা নহয় তথাপিও এই গ্ৰেপ্তাৰক সাংবাদিক হিচাপে আন এজন সাংবাদিকক কৰা গ্ৰেপ্তাৰক মই গৰিহণা দিছোঁ কিয়নো মই অৰ্ণৱ গোস্বামী নহয় 4 নৱেম্বৰ 2020 বুধবাৰ ৰাতিপুৱা 8 বজালৈকে ঠিকেই আছিল হঠাৎ এটা গৰম খবৰে ফেচবুক হোৱাটছআপ নিউজ চেনেলক ব্যস্ত কৰি তুলিলে অৰ্ণৱ গোস্বামী গ্ৰেপ্তাৰ হ'ল মুম্বাই পুলিচে গ্ৰেপ্তাৰ কৰিলে অৰ্ণৱ গোস্বামীক 2018 গোচৰৰ ভিত্তিত অৰ্ণৱক গ্ৰেপ্তাৰ পৰিয়ালৰ লোকৰ সন্মুখতে গ্ৰেপ্তাৰ কৰা হ'ল অৰ্ণৱ গোস্বামীক চুলিত ধৰি প্ৰহাৰ কৰিছিল হেনো মুম্বাই আৰক্ষীয়ে এয়া অৰ্ণৱৰ অভিযোগ যি পক্ষৰ অভিযোগ হলেও এজন সাংবাদিকক দুবছৰীয়া এটা গোচৰত গ্ৰেপ্তাৰ কৰাটোত সন্দেহৰ অৱকাশ থাকি যায় অৱশ্যে আদালতেহে ল'ব চূড়ান্ত সিদ্ধান্ত এয়া আইনগত নে বেআইনী সিদ্ধান্ত অৰ্ণৱ গোস্বামী অসম সন্তান এইলৈ একাংশ আৱেগিক হ'ল ৰিলিজ অৰ্ণৱ গোস্বামী কেম্পেইনিও আৰম্ভ হ'ল বহুতে ইয়াক কৰ্মৰ ফল বুলিও অভিহিত কৰিলে ক'লে কৰ্মা হিটছ বেক একাংশই গণতান্ত্ৰিক ভাষা প্ৰয়োগ কৰি পোষ্ট কৰিলে যেনে কুকুৰ তেনে টাঙোন যিটো সাংবাদিক হিচাপে এই যিটো বাক্য এই যিটো ভাষা আমি গ্ৰহণ কৰিব নোৱাৰোঁ বহু ক্ষেত্ৰত বিজেপি দলৰ ত্ৰাণকৰ্তা অৰ্ণৱ গোস্বামী অসমতো হাহাকাৰ লাগিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঘটনাক কেৱল গৰিহণাই নহয় তীব্ৰ ভাষাৰে গৰিহণা দিলে প্ৰশ্ন হয় গ্ৰেপ্তাৰ এক আইনী প্ৰক্ৰিয়া গ্ৰেপ্তাৰত আদালতৰ সন্মতি থাকে কাৰণ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত CRPC মতে 24 ঘণ্টাৰ ভিতৰত তেওঁক আদালতত হাজিৰ কৰাব লাগে আৰু আদালতে হয় পুলিচ ৰিমাণ্ড নহলে জুডিচিয়েল ৰিমাণ্ডত এই এগৰাকী অভিযুক্তক প্ৰেৰণ কৰে অৰ্থাৎ কেৱল পুলিচেই এৰেষ্ট নকৰে তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীৰ এই গৰিহণা কৰবাত হজম নহল আৰু লগে লগে প্ৰশ্ন উত্থাপিত হ'ল যদি কোনো ব্যক্তিক অপৰাধ ৰাজনৈতিক শত্ৰুতাৰ বাবে গ্ৰেপ্তাৰ কৰিব পাৰি অৰ্থাৎ ৰাজনৈতিক শত্ৰুতা থাকিলে যদি কাৰোবাক গ্ৰেপ্তাৰ কৰিব পাৰি হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালৰ মতে তেনেহ'লে অখিল গগৈক বা কা আন্দোলনৰ সময়ত শ ছাত্ৰ ছাত্ৰীক আচলতে ৰাজনৈতিকভাৱে গ্ৰেপ্তাৰ কৰা হৈছিল নেকি প্ৰশ্নটো উঠিবই 6 জন যুৱকক হত্যাৰ পিছত মুখ্যমন্ত্ৰীয়ে কিয় নিলিখিলে ব্লেক ডে বুলি আজি হঠাৎ টুইটাৰত দেখিলোঁ মুখ্যমন্ত্ৰীয়ে লিখিছিল যে এয়া গণতন্ত্ৰৰ বাবে ব্লেক ডে কাৰণ অৰ্ণৱক গ্ৰেপ্তাৰ কৰা হৈছে কিন্তু কা আন্দোলনত পুনৰবাৰ কৈছোঁ 6 জন হত্যা কৰাৰ পিছতো ব্লেক ডে নিলিখিলে কিন্তু আমি কম সেয়া ব্লেক ডে নাছিল সেয়া আছিল মাৰ্ডাৰ অফ ডেমক্ৰেচি অৰ্থাৎ গণতন্ত্ৰৰ হত্যা কৰা দিন অৰ্ণৱৰ গ্ৰেপ্তাৰৰ লগে লগে অসমৰ ৰাজনৈতিক মহলতো ব্যাপক প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দৰ প্ৰতিক্ৰিয়া বিত্তমন্ত্ৰী হিমন্ত বিশ্বৰ প্ৰতিক্ৰিয়া অৰ্ণৱৰ গ্ৰেপ্তাৰৰ খবৰ শুনি গণতন্ত্ৰৰ আদৰ্শৰ প্ৰতি দুৰ্বলতাই দেখা দিলে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ গণতন্ত্ৰৰ প্ৰমূল্য অৱনতি হোৱা বুলি নিশ্চিত হৈ গ'ল সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব অৰ্ণৱৰ গ্ৰেপ্তাৰৰ হয়তো এইটোৱেই ভাল দিশ গণতন্ত্ৰক লৈ চিন্তিত হৈছে সৰ্বানন্দ হিমন্ত কা আন্দোলনৰ সময়ত গণতান্ত্ৰিক প্ৰতিবাদকাৰীক বিশেষকৈ কলেজীয়া ছাত্ৰ ছাত্ৰীক পুলিচৰ বেত্ৰাঘাতো নিশ্চয় গণতান্ত্ৰিক নাছিল অনাগত দিনতো অৰ্ণৱৰ গ্ৰেপ্তাৰৰ ঘটনাত গণতন্ত্ৰৰ দোহাই দিয়া আমাৰ মন্ত্ৰীগণে গণতান্ত্ৰিক মৰ্যাদা মনত ৰাখিলে ভাল যাৰ জৰিয়তে মংগল হ'ব ৰাজ্যবাসীৰ
একাংশই অসম সন্তানক গ্ৰেপ্তাৰ কৰা হৈছে বুলিও ফেচবুক বা ছ'চিয়েল মিডিয়া যোগে নিজৰ ক্ষোভ প্ৰকাশ কৰিলে। আন একাংশই অৱশ্যে ইয়াৰ প্ৰতিবাদ কৰিলে। পাপনো আছিল অসম সন্তান আৰু এজন সাংবাদিক হিচাপে অসম সন্তান অসম গৌৰৱ পাপনৰ চৰিত্ৰ হননৰ দলটোত অৰ্ণৱে লৈছিল মুখ্য ভূমিকা। ঘটনাৰ সত্যাসত্য বা আদালতৰ ৰায় নোহোৱাকৈ অৰ্ণৱে দোষী সাব্যস্ত কৰিছিল। অসম সন্তান হ'লেও অসমৰ বানপানীৰ সমস্যাৰ ক্ষেত্ৰতো মৌন থকাৰ অভিযোগ অৰ্ণৱৰ বিৰুদ্ধে। অসমৰ বাবে দৰকাৰী কিন্তু TRP নথকা খবৰ প্ৰকাশ নহয় অৰ্ণৱৰ চেনেলত, এই অভিযোগ একাংশৰ। অৰ্ণৱৰ গ্ৰেপ্তাৰৰ আমি বিৰোধিতা কৰোঁ, এনেকুৱা হ'ব নালাগে, কিয়নো কাৰোবাৰ তৈলমৰ্দন সাংবাদিকৰ ব্যক্তিগত স্বাধীনতা। কিন্তু আকৌ প্ৰশ্ন হয়, ৰাজনৈতিক উদ্দেশ্যেৰে কাৰোবাক গ্ৰেপ্তাৰ কৰিব পাৰিছে? যদি পাৰি 8 মাহৰ পূৰ্বৰ সেই পুৰণা প্ৰশ্নটো আকৌ উত্থাপন হ'ব, অখিল গগৈকো ৰাজনৈতিকভাৱে ষড়যন্ত্ৰ কৰি গ্ৰেপ্তাৰ কৰা হৈছে নেকি? অখিলৰ ক্ষেত্ৰত অসমৰ মন্ত্ৰীবৰ্গই কৈছিল, যেতিয়া তেওঁলোকক সোধা হৈছিল অখিলক কিয় কাৰাগাৰত ৰখা হৈছে, মন্ত্ৰীবৰ্গই কৈছিল গ্ৰেপ্তাৰ আইনী প্ৰক্ৰিয়া, আইনক নিজৰ কাম কৰিব দিয়ক। সেয়ে মই ভাবোঁ অৰ্ণৱৰ ক্ষেত্ৰতো সেই একেই নিয়ম প্ৰযোজ্য হ'ব লাগে। মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীয়ে বিশেষকৈ অসমৰ গৰিহণা দিয়াৰ পৰিৱৰ্তে অখিল গগৈৰ ক্ষেত্ৰত যিটো কৈছিল সেই কথাকে ক'ব লাগে যে এই আইনৰ কাম, আইনৰ প্ৰক্ৰিয়া নিজৰ বাটেৰে আগবাঢ়িব। কিন্তু আজি তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, প্ৰতিক্ৰিয়া নহয়, তীব্ৰ প্ৰতিক্ৰিয়া। ৰিলিজ অৰ্ণৱ, এই ধৰণৰ কেম্পেইন আৰম্ভ হোৱাৰ লগে লগে অন্য এক কেম্পেইনো আৰম্ভ হৈছে। সেয়া হৈছে ৰিলিজ অখিল গগৈ কেম্পেইন। সামাজিকভাৱে অসমৰ ক্ষেত্ৰত দুয়োটা পক্ষই সমানে শক্তিশালী, কিন্তু গ্ৰেপ্তাৰ ৰাজনৈতিকভাৱে কৰিব পাৰি বুলি অসমৰ মুখ্যমন্ত্ৰীয়ে স্বীকাৰ কৰাৰ পাছত অখিল গগৈৰ প্ৰসংগটো আকৌ এবাৰ প্ৰাসংগিক হৈ পৰিব। ভাৰতত যিহেতু আইনৰ শাসন, সেয়েহে আইনে সিদ্ধান্ত ল'ব অৰ্ণৱৰ ভৱিষ্যত কি হ'ব। এতিয়া চাওঁ হওক আইনৰ কোনটো ধাৰাত অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰা হৈছে, গোচৰটো কেতিয়াৰ আৰু অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে কি অভিযোগ উত্থাপন কৰিছে মুম্বাই আৰক্ষীয়ে। আপোনালোকক জনাই থওঁ, কিছুদিন পূৰ্বে TRP চুৰৰ যিটো অভিযোগ আছিল সেইটো গোচৰ ৰুজু হৈছে ৰিপাব্লিক টিভিৰ বিৰুদ্ধে। সেই গোচৰত গ্ৰেপ্তাৰ কৰা হোৱা নাই অৰ্ণৱক। আমি প্ৰতিবেদনত বিস্তৃতভাৱে আপোনালোকক দেখুৱাম, কিন্তু মই আপোনালোকক জনাই থওঁ যে অৰ্ণৱে ৰিপাব্লিক টিভিৰ যিটো ষ্টুডিঅ' বনাইছিল সেই ষ্টুডিঅ'টোত প্ৰায় 20 লাখ টকা তেওঁ এগৰাকী ইণ্টেৰিয়ৰ ডিজাইনাৰক দিব আছিল, অৰ্থাৎ যোনে আন্তঃগাঁথনিটো বনাইছিল। অৰ্ণৱে সেই তেওঁক নিদিলে, ফলত তেওঁ আৰ্থিক সংকটত ভুগিল আৰু তেওঁ আত্মহত্যা কৰিলে পইচাৰ অভাৱত। কাৰণ তেওঁ ধাৰ হৈছিল, বিভিন্ন ঠাইৰ পৰা সামগ্ৰী আনি ৰিপাব্লিক টিভিৰ ষ্টুডিঅ' বনাইছিল, গতিকে আত্মহত্যাৰ বাবে উচতনি দিছিল অৰ্ণৱে। এয়া মই কোৱা নাই, অভিযোগ। আৰু যিগৰাকীৰ মৃত্যু হৈছে তেওঁৰ পত্নীয়ে কৈছে, তেওঁৰ জীয়ৰীয়ে কৈছে। আইনৰ জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰ কৰা হৈছে সাংবাদিক অৰ্ণৱ গোস্বামীক। আত্মহত্যাত উচতনিৰ অভিযোগ। 2018ৰ অন্ভয় নায়কৰ আত্মহত্যা। 2018ত অন্ভয় নায়ক আৰু তেওঁৰ মাতৃ কুমুদ নায়কে আত্মহত্যা কৰিছিল। পেছাগতভাৱে এজন অভিযন্তা আছিল 53 বছৰীয়া অন্ভয় নায়ক। মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাৰ বাসিন্দা আছিল অন্ভয়। মৃতদেহৰ কাষত পোৱা গৈছিল এটা ছুচাইড নোট। ছুচাইড নোটত অৰ্ণৱৰ নাম। অৰ্ণৱ গোস্বামীৰ পৰা ধন পাবলগীয়া আছিল অন্ভয়ে। 43 লাখ টকা দিয়া নাছিল অৰ্ণৱে। পৰৱৰ্তী সময়ত এখন এজাহাৰ ৰুজু হৈছিল অৰ্ণৱৰ বিৰুদ্ধে। অন্ভয়ৰ পত্নীয়ে ৰুজু কৰিছিল সেই গোচৰ। অভিযোগ কৰা হৈছিল অন্ভয় নায়কে ৰিপাব্লিক টিভিৰ ষ্টুডিঅ'ৰ সম্পূৰ্ণ আন্তঃগাঁথনিৰ কাম কৰি দিছিল। তাৰ বিনিময়ত অন্ভয়ক অৰ্ণৱে দিবলগীয়া আছিল 83 লাখ টকা। কিন্তু বাৰে বাৰে টকা বিচৰাৰ পিছতো অৰ্ণৱে টকা আদায় নিদিলে অন্ভয়ক, যাৰ বাবে প্ৰবল আৰ্থিক সংকটত ভুগিছিল অন্ভয় নায়ক। আৰু অৱশেষত চূড়ান্ত পথ বাছি লৈছিল, অৰ্থাৎ আত্মহত্যা কৰিছিল। আৰু অন্ভয়ৰ আত্মহত্যাৰ বাবে দায়ী কৰা হৈছিল অৰ্ণৱ গোস্বামীক। যিহেতু ছুচাইড নোটত নাম লিপিবদ্ধ আছিল অৰ্ণৱ গোস্বামীৰ, সেয়েহে আত্মহত্যাত উচতনি দিয়াৰ অভিযোগ অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে। অৱশ্যে সেই সময়ৰ মহাৰাষ্ট্ৰৰ BJP চৰকাৰে কোনো তদন্ত কৰা নাছিল এই গোচৰটোত। ভাৰতীয় দণ্ডবিধিৰ 306 আৰু 34 অৰ্থাৎ 306 আৰু 34 নম্বৰ ধাৰাত গোচৰ ৰুজু কৰা হৈছে অৰ্ণৱৰ বিৰুদ্ধে। 306 ধাৰা অনুসৰি কাৰোবাক আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱাটো এটা অপৰাধ আৰু বিচাৰৰ শেষত অধিকতম শাস্তি হ'ব পাৰে 10 বছৰৰ কাৰাদণ্ড। ধাৰা 34 অনুসৰি
এজনতকৈ অধিক লোকে মিলি এটা ঘটনা যদি সংঘটিত কৰে আটাইকেইজনক সংযুক্ত কৰা হয় 34 অৰ্থাৎ 34 ধাৰাত অৰ্থাৎ অৰ্ণৱৰ বাহিৰেও আৰু আন অভিযুক্ত আছে এই গোচৰত অৱশ্যে জামিনৰ বাবে অৰ্ণৱ কাষ চাপিব পাৰে আদালতৰ সাংবাদিকতাৰ অৰ্ণৱ ষ্টাইলত অৱশ্যে আদালতেও ইতিমধ্যে কটাক্ষ কৰি থৈছে ভৱিষ্যত কি হ'ব সেই আদালতে নিৰ্ধাৰণ কৰিব কিন্তু বৰ্তমানলৈ এটা কথা স্পষ্ট ৰাজনীতি আৰু সাংবাদিকতাৰ এই মিশ্ৰণ গণতন্ত্ৰৰ পক্ষে ক্ষতিকাৰক মই দীপক শৰ্মা বিদায় লৈছো ধন্যবাদ